हेलो गाइज वेलकम बैक टू जयश्रीज डेली व्लॉग। আজি মই ভাবিলোঁ কি মোৰ নতুন নতুন শ্বুট কেইযোৰমান আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কেনেকুৱা লাগে আপোনালোকে ক'ব দেই কমেণ্টছ কৰি। ফাৰ্ষ্ট শ্বুটযোৰ দেখাই আছোঁ, এইযোৰ হৈছে লাইট ব্লু ফাৰ্ষ্ট শ্বুট। চাওকচোন কেনেকুৱা লাগিছে, এনেকৈ হাততো ৱৰ্ক আছে আৰু তলৰ ফালেও এনেকৈ আছে লেচ লগোৱা আছে। এইযোৰ পাঞ্জাৱৰ পৰা লৈছিলোঁ। এইটো হৈছে তাৰে পেইণ্ট হয়, পেইণ্টটো চিম্পল হয় আৰু এইখন হৈছে দুপাট্টা। দুপাট্টাখনত এনেকৈ লেচ আছে, গৰমত দুপাট্টাখন ল'ব বহুত ধুনীয়া দেই। ছেকেণ্ড হৈছে এইযোৰ মানে অকণমান পাৰ্টি ৱেৰ টাইপ হয়, শ্বৰ্ট হয়। এইযোৰ এইটো কালাৰ মোৰ বহুত মৰম লাগে, ৰাতি মানে বহুত শ্বাইন কৰে এইটো এইযোৰে। আৰু হাততো এনেকৈ ৱৰ্ক আছে। মেখেলা চাদৰটো ভালেই লাগে, কিন্তু মেখেলা চাদৰৰ লগতে শ্বুটটো মোক বহুত ভাল লাগে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এইটো হৈছে প্লাজো, তলৰ ফালে এনেকুৱা আছে। এইটো প্লাজো দেখিছেনে? আৰু এইখন হৈছে দুপাট্টা। দুপাট্টাখনতো এনেকৈ ৱৰ্ক আছে, এইখনো মানে গৰমত ল'ব বহুত ভাল হয়। আৰু এইযোৰ হৈছে বেবী পিংক কালাৰ। এইযোৰ মই চিমলাত গৈছিলোঁ যে, চিমলাৰ পৰা লৈছোঁ। এইযোৰো পিয়'ৰ কটন হয়। হাতত এনেকৈ আছে, তলৰ ফালেও এনেকৈ আছে। আৰু এইখন হৈছে দুপাট্টাখন। দুপাট্টাখনতো পূৰা ৱৰ্ক আছে। আৰু এইটো হৈছে পেইণ্ট তাৰে, চাওকচোন পেইণ্টৰ তলৰ ফালে এনেকৈ আছে। আৰু এইবাৰ দেখাম এইযোৰ। এইযোৰ জম্মুৰ পৰা লৈছিলোঁ। এইটো জম্মুৰ পৰা লৈছিলোঁ। এইযোৰ চাওক, এইযোৰ এনেকুৱা, ইয়াত এনেকৈ গোটেই ৱৰ্ক আছে আৰু হাততো আছে। আৰু এইখন হৈছে দুপাট্টাখন তাৰ লগত। আৰু এইটো পেইণ্টটোতো তলত এনেকৈ ৱৰ্ক আছে। পেইণ্টটো ষ্ট্ৰেইট হয়, হ'লেও অকণমান শ্লাইট প্লাজো আছে। আৰু তেতিয়াহ'লে ক'ব কেনেকুৱা লাগিলে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব। নতুন এটা ভিডিঅ'লৈ লগ পাম। বাই বাই।